Razor hat super হ'ব লাগে কথা কিবা ক'ব কি কম ন তুমি গোটেইখিনি ক'লা আৰু ইয়াৰ কথা কয়টা পৰিৱেশে নাইকিয়া। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি ভনৰ লগত। আৰু আমি আজি যাবলৈ ওলাইছোঁ, আজি আপোনালোকে যোনটো ভিডিঅ' পাইছে কৈছোঁৱে মই, এতিয়া তালৈকে যাবলৈ ওলাইছোঁ, জাগি ভকত গাঁও। আৰু আমাৰ লগত আজি ভন যাব আৰু ভাগিন যাব, মানে আজি হাজবেণ্ড ৱাইফ দুইটাকে লৈ লৈছোঁ আৰু দেই। আৰু বহুত দিন মোৰ লগত ফুৰিবলৈ পোৱা নাই, সেয়েহে বোলো ব'ল এতিয়া ধুনীয়াকৈ দুইটাকে উলিয়াই লৈছোঁ। আৰু আপোনালোকক একদম আমাৰ কবিতা বান্ধৱী ঘৰত মানে আজি ভাত খাম। এতিয়া ছাগলী মাংস কিনিম, ছাগলী মাংস ৰাস্তাতে কিনিম, তেতিয়াও ভিডিঅ' বনাম। তাৰপিছতে ধুনীয়াকৈ বনাই কৰি খাই আৰু ফাংচন চাম। থাকিবলগীয়া হ'লেও থাকিম, একদম চব কাপোৰ কানি লৈ লৈছোঁ। আৰু আহিবলগীয়া হ'লেও আহিম, কাৰণ আহিব চাগে লাগিব, মিষ্টাৰ ৰাতিপুৱা অফিচলৈ গ'লে ভাতকেইটা বনাই দিব লাগিব। সেইটো কাৰণে এতিয়া চাই লওঁ, যদি যিমানখিনি পাৰোঁ আহিবলৈ চেষ্টা কৰিম। আৰু যদি কবিতাই বেয়া পোৱা নিচিনা কৰে আৰু গুচি আহিলে তেনেহ'লে থাকি দিম আৰু, সেইকাৰণে লৈ লৈছোঁ আৰু ন কাপোৰ কানি। গতিকে ব'লক এতিয়া একদম ৰাস্তাত লগ পাই আছোঁ আপোনালোকক, ব'লক। এতিয়া আহি পেলাই পালোহি 12 পূজীয়া আৰু ইয়াৰ পৰা এতিয়া ছাগলী লৈ লওঁ। 1 কিলো লৈছোঁ দেই ছাগলী মাংস, মানুহ হ'লেও 5জন, মাংস লৈছোঁ 1 কেজি। আৰু ধুনীয়াকৈ এতিয়া মই কবিতাক ফোন কৰি দিছোঁ যে আদা নহৰুখিনি গুচাই থ'বা, আৰু 7টামান বজাৰ পৰা প্ৰগ্ৰেমটো ষ্টাৰ্ট হ'ব বুলি কৈছে, সেয়েহে সোনকালে খাই কৰি আজৰি হ'ব লাগিব। এতিয়া লৈ লওঁ মাংসটো, ভাল মাংস দিবা দেই। আৰু মাংস ইয়াৰ পৰাই লওঁ আমি, প্ৰায় মানে ইয়াৰ পৰাই লোৱা নিচিনা, কেতিয়াবাহে নগাঁৱৰ পৰা লওঁ। আৰু এয়া এইটো চীনা বুলি কয় ন, চীনা, এয়া চীনা মাংস লৈছোঁ দেই, এয়া চাওক। আৰু এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ, আহিয়ে একদম হাত মুখ ধুই পেলাই এটা কামতহে লাগিছোঁহি, কাৰণ সোনকালে যাম যে। এয়া চাওক, অকণমান দেখাই দিছোন ধন, এয়া আমাৰ কেমেৰা ধনে কৰি আছে দেই। এয়া ছাগলী মানে মাংস ধুনীয়াকৈ ধুলোঁ, এয়া কবিতা আলু কাটি থৈছে, এয়া মই পিঁয়াজ কাটিছোঁ, এয়া আদা নহৰু ধুনীয়াকৈ এতিয়া আৰু চব্জি বনাই থ'লে। এয়া বা এয়া ভাতকেৰেলা ঘৰৰ ন, মই বোলো দালি চালি একো বনাব নালাগে। আৰু আমি নিজেও জানো এটা মানে ফাংচন হ'লে কি হয়, ধুনীয়াকৈ কাম বন কৰি মানে পটাপট খাই পেলাই মানে যাব লাগে। আৰু মানে কবিতাক মই ক'লোঁ, আপোনালোকে খাই নে নাখায় মোক জনাবচোন। আমি মানে ছাগলী মাংস যেতিয়া বনাওঁ তাত অমিতা দি দিওঁ, অমিতা দিলে ভাল হয়, সেয়েহে তাইক কৈছোঁ ঘৰতে, ঘৰৰে অমিতা। তাই ধুনীয়াকৈ কাটিছে আৰু মই এতিয়া ধুনীয়াকৈ মাংসটো বনাই খাই কৰি সোনকালে যাম আৰু ফাংচন চাবলৈ। গতিকে চাই থাকিব দেই। এতিয়া দেখিছে ভাত পানী খালোঁ, ধুনীয়াকৈ আজৰি হ'লোঁ, হৈ পেলাই এতিয়া এয়া ওলাইছোঁ যাবলৈ ন ফাংচন চাবলৈ। গতিকে চাই থাকিব আপোনালোকে, একদম আপোনালোকক ফাংচনতহে লগ পাই আছোঁ আৰু ন। এতিয়া তেনেহ'লে ব'লক আপোনালোক মোৰ লগত, আশীৰ্বাদ কৰিব দেই, ভালকৈ যাতে কথা ক'ব পাৰোঁ আৰু চাওক ধুনীয়াকৈ ঘৰৰ পৰা গ'লোঁ, গৈ তাত ধুনীয়াকৈ আমাক কবিতা আৰু মোক বহিবলৈ দিলে এটা ৰুমত, তাত বহি আছোঁ আৰু মাতিলে যাব লাগিব। জনপ্ৰিয় ইউটিউবাৰ তথা নগাঁৱৰ সমাজ সেৱিকা কল্পনা ৰাজবংশী বাইদেউক বহাগৰ ওলগ জ্ঞাপন কৰিবলৈ উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। জনপ্ৰিয় ইউটিউবাৰ কল্পনা ৰাজবংশী বাইদেউক বহাগৰ ওলগ জ্ঞাপন কৰিবলৈ। সম্বৰ্ধনা অনুষ্ঠানটো শেষ হৈ পেলাই মই বাহিৰলৈ ওলাই আহিছোঁ। এতিয়া দুজনীমান কম্পানীয়ে বোলে মোক চিনি পাইছে। এয়া চিনি পাইছা? কেনেকুৱা লাগে ভিডিঅ' চাই? ভাল লাগিব, আপোনাৰ ভিডিঅ' চাওঁৱে প্ৰায়। হয় নি? ভাল লাগে? আৰু এইফালে বৰষুণ পৰিছে নেকি বাৰু? বৰষুণ পৰিছে? এয়া চাওক, আমি একে বয়সৰ আৰু দেই। দেখিছে এই বয়সতো কেনেকৈ কৰি আছোঁ ভিডিঅ', ভগা হাতেৰে কৰি আছোঁ। গতিকে ভাল লাগিলে লগ পাই দেই। এতিয়া চাওক, অনুষ্ঠানলৈ আহোঁতে এয়া মোৰ মানে ভিডিঅ' চাই বহুত ভাল পায়, সেইকাৰণে মোৰ চবত এতিয়া মানে আহিছোঁ যেতিয়া অকণমান বহুত ভাল লাগে বাইদেউৰ মানে ভিডিঅ'বিলাকে আমাক বহুত অনুপ্ৰাণিত কৰিছে। ভাল লাগিছে, বহুত ভাল লাগিছে বাইদেউ। গতিকে বহি থাকিব নালাগে, নিজৰ প্ৰতিভাখিনি বিকাশ কৰি যাবা, হয়নে নহয়? বয়স হ'লেও নিজৰ যি প্ৰতিভা আছে সকলো বিকাশ কৰি যাবা, ভাল লাগে। গতিকে এতিয়া বহুত এটা আশা আছিলে, পাইছোঁ, ভাল লাগিছে। অঁ
আমন্ত্ৰণ জনাইছোঁ বাইদেউ কাকলি বাইদেউ আহক এটা জোৰে হাত চুপৰি হ'ব লাগে কথা কিবা ক'ব কি ক'ম নো তুমি গোটেইখিনি ক'লা আৰু ইয়াত কথা কৈ এটা পৰিৱেশে নাইকিয়া সকলোৱে একদম মানে তোমাৰ সংগীত অনুষ্ঠান চাবলৈ মানে অপেক্ষা কৰি আছে ইতিমধ্যে কৰিয়ে আছে আৰু গোটেইখিনি তথাপিতো তুমি অকণমান গান গাই দিয়া মই অকণমান নাচিম আৰু মোৰ ফালৰ পৰা তোমাক অনুৰোধ জনাইছোঁ মোৰ পাখি মাইনাই এটা গান কৰিছে মাইনা এনেকুৱা নহয় অকণমান তুমি গুণগুণাই দিয়া মই অকণমান সেইটো গানতে অকণমান নাচিম ধন্যবাদ সেই গানটো মই 2 লাইন জানো বাৰু সেই 2 লাইন আপোনাক গাই দিছোঁ আপুনি নাচি দিব অকণমান ঠিক আছে অকণ বিহু নাচিব ঠিক আছে তাৰপিছত আপুনি লিৰিক্সটো পাহৰিছোঁ গানটো কি বুঢ়াৰ বুঢ়ে চাই ৰূপ দেখি গুণ দেখি নানে না না মই লিৰিক্সটো পাহৰিছোঁ নানে নানে না আমাৰ মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা নহয় আমাৰ মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা নহয় মাইনা আৰু আহি থাকিব কেতিয়াবা লগ পাম থেংক ইউ আজি অহাৰ কাৰণে সৰুকৈ ব্লগ এটা বনাই দিব ঠিক আছে থেংক ইউ বহক থেংক ইউ এটা হাত আৰু এতিয়া মই দেখাইছোঁ অকণমান মই নাচিলোঁ আমাৰ মাইনা গানটোতে আৰু বহুত ভাল লাগিলে তেওঁ মানে তেনেকৈ অকণমান মোক ষ্টেজত নচোৱাৰ কাৰণে বহুত ভাল লাগিলে আৰু ইয়াত আপোনালোকে
আমি একো শুনা নাই কিন্তু মই যি কৈছোঁ আপোনালোকে শুনিছে চাগে খুব ভাল লাগিলে বাইদেউহঁত আহিলে সকলোৰে মাজতে আছোঁ আৰু বাইদেউৰ যিটো মানে ব্লগ চেনেল আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তেওঁ খুব ধুনীয়া কাম কৰি আছে ছ'চিয়েল ৱৰ্ক কৰি আছে ছাপৰ্ট কৰিব আৰু আমাৰ গানবোৰ ছাপৰ্ট কৰিব শুনিব বাকী চবে জানে বাকীৰ মানুহে তেখেতৰ ছাপৰ্ট কৰিব আৰু সকলোকে মৰম দিব থেংক ইউ এজন ডক্টৰ হৈ পেলাই ইমান ধুনীয়া গান গাইছে থেংক ইউ চিয়'ৰ এতিয়া প্ৰগ্ৰেম চাই পেলাই ঘৰলৈ আহি আছোঁ আৰু বহুত ভাল লাগিলে মানে ইমান আগতে এনেকৈ ইমান দেৰিলৈকে চোৱা নাই প্ৰগ্ৰেম কিন্তু আজি মানে ইমান সুন্দৰ মানে গান শুনিলোঁ নাচিলোঁ একদম ঘামি গৈছোঁগৈ আৰু বহুত ভাল লাগিলে ন ৰাস্তাটোৱে দেখা নাই এতিয়া আহি আছোঁ ঘৰলৈ শুবলৈ বাজিলে আহি 3:30 কৰিমেই নেকি 3:30 আৰু এইখিনিতে ৰখি লওঁ নেকি অকণ বাজিলে 3:30 আৰু এতিয়া ঘৰত গৈ এডিটিং কৰি লওঁ আৰু আজি ভাবিছোঁ আপোনালোকৰ কমেণ্টসমূহো ক'ব নোৱাৰিম কাইলৈ কিমান তাৰিখ 17 নেকি গতিকে 16 আৰু এতিয়া ঘৰত গৈ পেলাই আপোনালোকৰ কমেণ্টসমূহো লিখিব নোৱাৰিম সেয়েহে ভাবিছোঁ ৰাস্তাতে আজি ভিডিঅ'টো সমাপ্ত কৰিব লাগিব আৰু গায়কজন মানে মোৰ ভাগিনৰ লগৰ আছে আৰু যোনজন গায়ক আহিছে লগৰ হয় বহুত ধুনীয়া গান গাইছে বহুত ভাল লাগিলে ইমান ধেমালি কৰিলোঁ বহুত ভাল লাগিলে আৰু তেখেতক পাৰ্চনেলি এদিন লগ পাম আৰু তেখেতক কৈ থৈছে এতিয়া বহুত হুলস্থুল হৈ আছে আৰু আজিলৈ আপোনালোকক যিকণ দেখালোঁ সেইখিনিয়ে আৰু বেছি দেখাব নোৱাৰিলোঁ ন আৰু কি ক'ম এতিয়ালৈ আপোনালোকৰ পৰা মানে বিদায় মাগিব লাগিব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই শুভৰাত্ৰি